Hi everyone, it's me Lenishmita and welcome to my blog. Let's go. কি খবৰ আপোনালোকৰ? ভালে আছে চাগে? ময়ো ভালে আছোঁ। চ' মই ভাবিলোঁ কি আজি মাটিমাহ শাক বনাওঁ আৰু মাটিমাহ শাকৰ লগত বাঁহত চুঙাত মানে আপোনাৰ দulbon শাক ভৰাই পিনে মাছৰ লগত বনাই খাই চাওঁ। চ' আপোনালোকক দেখাই আছোঁ, মোৰ ব্লগটো চাই থাকক। লেটছ গ'। মই মাটিমাহখিনি ৰাতিয়ে পিচি থৈছিলোঁ যোৱাকালি। চ' তাৰ এটা ক্লিপ দিছোঁ। পানীখিনি গৰম হ'ল, চ' মই মাটিমাহখিনি এতিয়া ঢালি দিম। মাটিমাহখিনি ভাজি ল'লে মানে খাবলৈ বহুত টেষ্টি হয়। চ' ভাজি লৈ পিনে আমি পিছোঁ। চবেই বেলেগ বেলেগ ধৰণে খায় মাটিমাহ, চবৰে বেলেগ বেলেগ ষ্টাইল। এতিয়া ফেন ওলাইছে, ফেনখিনি কাঢ়ি ল'ম প্ৰথমতে। কাঠআলু কাটি থোৱা আছে, সেই কাঠআলু মই দি দিম মাটিমাহৰ লগত। কাঠআলু দিলে মাটিমাহখিনি টেষ্ট আৰু অলপ বেলেগ হৈ যায় আৰু কাঠআলু খাবলৈও ভাল লাগে মাটিমাহৰ লগত। কোনে কোনে এনেকৈ খাই মোক কমেণ্টত জনাবচোন। খাৰ দিয়া মাটিমাহ যে সেইকাৰণে হালধি নিদিওঁ মই, হালধি দিলে ৰংটো বেয়া হৈ যায়। এতিয়া মই নিমখ দিম 1 চামুচ আধা। মাটিমাহখিনি হৈ গ'ল, এতিয়া মই মাটিমাহখিনিত তেল মাৰিম। কেৰাহী গৰম হ'ল, এতিয়া মই মিঠাতেল ঢালি দিম। আদা নহৰু খুন্দি থৈ দিছোঁ মই তেলত দিবলৈ। এতিয়া কালজিৰা দিম, আদা নহৰুখিনি দিম কেৰাহীত। অলপ ভাজি ল'ম ৰঙচুৱা কৰি। এতিয়া বইল মাটিমাহখিনি মই ঢালি দিম কেৰাহীত। হৈ গ'ল মোৰ মাটিমাহ শাক খাবৰ কাৰণে ৰেডি। এতিয়া মই dulbon বুটলোগৈ। এয়া dulbon বুটলি আনিলোঁ মই। দুটা কাৰৈ মাছ লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, বিলাহী এটা, ধনিয়া অলপ আৰু নহৰু থেতেলিয়াই লৈছোঁ আৰু জলকীয়া এটা। এতিয়া চব চুঙাটোৰ ভিতৰত ভৰাই দিম dulbonৰ লগত।